আপুনি আপোনাৰ অবৈধ মাতৃও আছে নেকি? ভাল কথা নমস্কাৰ বন্ধুসকল আৰু মোৰ মৰমৰ সৌন্দৰ্য ছোৱালী সুন্দৰী বোৱাৰী সকলোকে নমস্কাৰ জনালোঁ। আজি আমি আমাৰ টপিকটো এনেধৰণৰ যে মাষ্টনি পুতেকবোৰ যেনেকুৱা ধৰক 5G স্পীডত আগবাঢ়ি আছে, মানে আগলৈ কি হয় গম নাপাওঁ, কিন্তু এতিয়া যোনটো তেওঁলোকে নেটৱৰ্ক ইউজ কৰি আছে বহুত ফাষ্ট, মানে আমি প্ৰায় তলতে আছোঁ, তেওঁলোক বহুত উঠি গৈছে। তাৰে ওপৰত আমি আজি জানিব খুজিম এওঁলোকৰ পৰা। আমাৰ নতুন দুজন ব্যক্তি আকৌ উপস্থিত হৈছেহি। তেখেতৰ নাম আছিল মকছুদ আলী আৰু এখেত কাকতি দা। দাস দা নাই দাস দা মানে তেখেতৰ মানে কাকতিৰ লগত অলপ সম্পৰ্ক চলিছেতো, সেইকাৰণে কাকতি বুলি চবকে ভাবে, বুজিলে? আপুনি চশমা পিন্ধি থাকক, বুজিছে? এনে ভাল নালাগে আপোনাক। দিয়ক। নাই একো নাই। তো আজি আমাৰ টপিকটো বৰুৱা দা শুনি ল'ব আপোনালোকে। মোৰ টপিকটো হৈছে মাষ্টনি পুতেকৰ ওপৰত দেই। কেনেধৰণৰ মানে তেওঁলোকে উদ্ভণ্ডালি দিয়ে ৰাস্তা ঘাটে, মাষ্টনি আৰু সেনেকুৱা। মই পাৰ্টিকুলাৰলি মানে টিচাৰৰ ওপৰত ধৰিছোঁ, টিচাৰৰ যোনটো ল'ৰা তেওঁলোকৰ, মানে বাকী ল'ৰাক শিক্ষা ভাল দিয়ে তেওঁলোকে, হয়নে নাই? কি কয় আপুনি? তাৰমানে কি জানে, এই যিটো মাষ্টনি পুতেক দেই, শিক্ষাগুৰু পুতেক বুলি ক'লে ভাল আৰু, দুটা শব্দ নক'লে হয়। মানে ইমানেই বেলেগক শিক্ষাবিলাক দিয়ে যে নিজৰ ঘৰৰ শিক্ষা দিবৰ মানে অভাৱ হৈ যায়, বুজি পালে? অভাৱ হৈ যায়। আপুনি এইটো কম বুলি ভাবিছিলে নেকি? আপুনি এইখিনি আপুনি এই বেলেগৰ স্ক্ৰিপ্ট নকৰিব, হয় নাই? এই স্ক্ৰিপ্টটো মোৰ আছিলে, উল্টা পুল্টা হৈ গৈছে। আমাৰ একো নহয়, কিন্তু মাষ্টৰনী বুলি ক'লে কিন্তু এটা সন্মান থকা মানে সেই শিক্ষাগুৰু। কিছুমানৰ মানে মই বহুত লগৰ ল'ৰা সেই মাকে টিচাৰ হয়, কিন্তু ল'ৰাবোৰে বহুত জহৰ। আচ্ছা, নামবিলাক উল্লেখ কৰিব নেকি? নাম মহান এক্স ধৰি লোৱা। আচ্ছা, তিনিটা এক্স লাগি গ'লে যোনটো ওলাই সেইটোৱে হয়। আচ্ছা, গম পাইছা? এইটো ডেকা দাই কিন্তু ভাল কথা উল্লেখ কৰিছে দেই। তেখেতে মানে সেই গুগলত এক্স চাৰ্চ কৰি সঘনে চাৰ্চ কৰে দেই। মানে আমি যেনেকৈ বোলে বৰুৱানীক লক্ষ্য কৰোঁ, তেখেতে এনেকৈ এক্স বুজিলে? কথাষাৰ কিন্তু ঠিকেই আছিল ন, তিনিটা এক্স যোনটো লগ লাগে সেইটো মাষ্টৰনীৰ পুতেক হয়। নিশ্চয়। তো আমি অলপ দাসদাৰ পৰাও জানিব বিচাৰিম মাষ্টনি পুতেকৰ ওপৰত তেখেতে কি কয়। তো শিক্ষাগুৰু, আচলতে শিক্ষাগুৰু বুলি কওঁ। তে দাসদা আপুনি কেনেধৰণৰ দিব আৰু বাক্য? মাষ্টৰনী পুতেকে চুৰে ওলাই বেছিকৈ। নাই, মইতো কথা একদমেই নামানো। কাৰণ কিয় এইবিলাক ইমান আকৌ গম পাইছোঁ ভিডিঅ'টো মোক পূৰা একদম এটেক কৰি বনাইছে। মাষ্টৰনীৰ পুতেক নেকি? মই বুজি পাইছোঁ। যোৱাবাৰ অলপ পইচা বেছি কৰি ল'লোঁ কাৰণে এইবাৰ অলপ জ্বলিছে। একো নাই। আপুনি দাসদাই যিখিনি মনৰ মানে ব্যাখ্যা কৰিছে দুখটো, মানে বহুত সেইজনক দেই। কি কয় সেইবোৰ দুখজনক, বহুত দুখজনক। মানে তেখেতৰ মই দুখটো বুজি পাইছোঁ দিয়ক। তথাপি আপুনি কিবা এটা ক'লে আমাৰ ৰাইজে ভাল পায়। আপুনি যদি দুখটো অলপ বুজি পাইছে, আপোনাৰ তিৰিটো পঠাই দিব। এই মাষ্টনি পুতেকৰ এয়া হৈছে মাষ্টনি পুতেকৰ গুণ। যদিও বা মাক মাষ্টনি নহয় দেই, ফিৰবি কিন্তু মানে গুণটো সংগৰ দুখ, এইবিলাক সংগৰ দুখ, মুদ্ৰাৰ দুখ। মানে তাই স্কুলতে কাম কৰে, কিবা এটা কাম কৰে, কিন্তু মাষ্টৰনী নহয়। আমি জানো চৰকাৰী স্কুলৰ মাষ্টৰনীও নহয়, এইটো কিবা এটা কাম কৰে। এতিয়া চাওক, মানে মই এটা কথা ক'লোঁ দেই, মাষ্টনি পুতেকবিলাকৰ আকৌ এনে ভালেই সন্মান দেই। হা, দাদা চাদা অকণ হ'ব নেকি? যদি অকণ নাই চুদুৰ ভাই কেলা চাদা অকণ আনিলে আপুনি। আৰে ভাই নাই বুলিতো মই কৈছোঁ, আৰে পিছতে গালিটো আপুনি কিয় কয় এনেকৈ? আপোনাক কোনে চাদা খুজিছোঁ? মই আপোনাক মই মত খুজিছোঁ। खत्म बाय बाय टाटा गुड बाय गया আপোনাক মই মত মাষ্টৰনী পুতেক হয় নেকি? মই এটা কথা কওঁ দেই, এই মানুহজনে দেই, এই মানুহজনে গোটেই অসমৰ মাষ্টনি পুতেক আপুনিয়ে নেকি? হা, মানে ক'লে ভাল নালাগে ন, ক'লে কিয় ভাল লাগে? কোৱা নাই মই কথা। আপোনাক যদি মই কওঁ বোৱাৰী পাগল বুলি, তো আপুনিতো হয়, আপুনি হয় নহয়, সেইকাৰণে আপোনাৰ গাত লাগিবই। বোৱাৰী লাভাৰৰ তেখেত দেই, মই মানি লওঁ। ভাল লাগে বোৱাৰী বস্তু। ভিডিঅ'ত গম পোৱা হৈছে কোনে বোৱাৰী লাভাৰ, ভিডিঅ'ত গম পোৱা হৈছে।
তাৰমানে কি জানে আমি সেই অসমৰ মাষ্টৰনীৰ কথা ক'লোঁ দেই আপোনাৰ পাৰ্টিকুলাৰ এটেক কৰা নাই সেইটো ভাবাই দিব বুজিছে এতে চুই লৈছে আপোনাক আপুনি অন্তৰত চুই নল'ব অঁ আমি পাতি দিয়া কথা পাতে পটক কৰি ক'লে পাতি দিয়া মাষ্টৰনী পুতেকৰ গুণ আছে মানে চাওক তেখেতে মানিব লাগিব দেই গুণটো কিন্তু অকণমান আছে দেই এইটো সংগৰ দুখ দেই সংগৰ দুখ এইটো মই এটা অনুৰোধ কৰোঁ যে আমাক যিখিনি জ্ঞান দিছে আপোনালোকে নিজৰ ছোৱালীৰ ওপৰতে দিয়ক কাৰণ মানে বিশেষকৈ মোৰ লগৰ ওপৰত দিয়ক সিহঁতে বহুত বেয়া গতিত যাই আছে মই সিহঁতৰ লগত থাকি থাকি ময়ো গৈছোঁ হা আপোনাক কোৱা নাই আচ্ছা মই বুজি পাইছোঁ মই বুজাত বহুত ভাল কি বুজি পাইছে সেইকাৰণে আপোনাৰ তিৰিটোক পতাব পাৰিছোঁ মই কৈছোঁ নে এই মাষ্টৰনী পুতেকৰ গুণ হয় নে নহয় কওকচোন ঠিক আছে মই এটা কথা কওঁ দেই তেখেতে কিয় বা বেয়া পাইছে নাজানো দেই তেখেত হয়তো পৰকীয়া প্ৰেমটো মাষ্টৰনী হ'ব পাৰে দেই সেনেকুৱা কিবা হ'ব পাৰে সেইকাৰণে তেখেতে হয়তো অলপমান বেয়া পাইছে কিন্তু বেয়া পালে সত্যটো কথাটো সত্য দেই হয় নাই কাৰণ বৰুৱা দাই প্ৰেক্টিকেল কথা কয়। প্ৰেক্টিকেল কথা শুনো আমি। প্ৰেক্টিকেল মানুহ ন তাই তো আপুনি চব কথা প্ৰেক্টিকেলে কৰে বায়'লজিয়ে প্ৰেক্টিকেল কৰিব গৈছিল কুকুৰৰ লগত মই চাওঁ দেই এইটো ভুল মানুহ দেখিছেনে এটা কথা কিন্তু শুনিছোঁ ছাগলৰ লগত কুকুৰৰ লগতে গ'লে এটা কথা কওঁ দেই আমি সেই এটা কথা মই কওঁ দেই এটা গৰু বুলি চাওক মই চাওক গো মাতা বুলি ক'লে অকল বিশ্বাস কৰিব পাৰি হা এই ছাগলী এবাৰ ভাবি চাওকচোন মই কি ওখ পখ মানুহ ছাগলী ছাগলী মই এটা কথা এটা কওঁ ঠিক আছে নে গৰুৱে যেতিয়া লাটটো মাৰিব আপুনি নহা হৈ যাব ছাগলী লাট মাৰিলে আৰু ধৰি আপুনি কিনে চাওক মাৰিব পাৰিব চাওক আপুনি চাওক কথাটো কি জানে আপুনি চাওক ক'ব নালাগে মাৰিব পাৰে মই মাৰাৰ কথা কৈছোঁ ছাগলীক কি মাৰা কথা কৈছি ছাগলীক মাৰাৰ কথা কৈছোঁ ছাগলী যদি আমাৰ বৰুৱাদাক মাৰিব বৰুৱাদাকতো মাৰিবই ছাগলীক আপুনি লাভ মাৰা কথা কৈছে মই বোলো কি বেলেগ বুজিছে? কিবা বেলেগ এইটোৱে মাষ্টৰনীৰ গুণ এই ল'ৰাটো পুতেক মাষ্টৰনী পুতেক নহয় কিন্তু আমি নহয় লগটো আছে না তাৰ মাষ্টৰনী পুতেকৰ লগটো বহুত আছে আপোনাৰ বুজি পাইছোঁ মই বুজি পাইছোঁ এতিয়া বড়ো দেৰি হ'ব মানে কি জানে মই কথা চাওক তেখেতে অকল ঠেলি মোৰ ফালে দিয়ে দেই মানে যেতিয়া নিজৰ মানে ল'ৰালিকালৰ অনুভূতিবিলাক আকৌ বৰোদাৰ ফালে ঠেলি দিয়ে বুজিছে যিসকলে মানে মানে তেখেতসকলে যিবিলাক কৰিছিলে সেইটো বৰোদাৰ ফালে ঠেলি দিয়ে বোলে বৰোদাটো বেইমান জানেই আৰু চবে নাই ভাবিলে বৰোদাই এক্সপিৰিয়েঞ্চ কৰিছে বুলি আপুনি চবেই জানে আপুনি চবে জানে বুলি চাওক মোৰ মানে চবে মানে এনেকুৱা হৈছে ঘৰৰ ওচৰত যদি ছোৱালীজনীও যায় নহয় মাকে কয় কথা বৰোদাৰ ফালে নাচাবি আকৌ আপোনাৰ এই কেছটোৰ পৰা অঁ কেছটোৰ পৰা পাখিৰ কেছটোৰ পৰা আপোনাক চাব নোৱাৰা হৈ গৈছে তাৰমানে চালে আকৌ প্ৰেম পৰি যায় যে সেইটো চাওক ভুল নহয় হেণ্ডচাম ল'ৰা দেই এতিয়া আজি পাৰ্লাৰ পাইছোঁ কিন্তু বহুত মিছা কথা এটা লৈ কিনে জিন্দা আছে আপুনি আজি এটা কথা কওঁ দেই অকণ হেণ্ডচামটো মিনিং মই কৈ আছোঁ অঁ এটা হ'লে ওৱান চাম দুটা হ'লে টু চাম যোনে অঁ সেইটো হ'ল হেণ্ডচাম ল'ৰাটো কিন্তু মাষ্টৰনী পুতেকৰ নিচিনা কথা ক'লে দেই কিন্তু যদিও নহয় কিন্তু কথাটো কিন্তু বঢ়িয়া হৈছে দেই মই ক'লো বৰ বৰ ধুনীয়া মানুহ কি আকৌ এটালত কৰিলে ওৱান চাম দুটালত কৰিলে টু চাম তিনিটালত কৰিলে থ্ৰী চাম যোনে হাতেৰে কাম চলাই এইটো হ'ল হেণ্ডচাম বৰ ধুনীয়া ক'লে দেই ল'ৰাটো কিন্তু মানিব লাগিব দেই এইটো যে দিয়ে এইটো দিব লাগিব আমি সেইটো বজাৰ কথা ক'লে দেই আপুনি সেই মিমবিলাক মাজত নোলাব বুজিলে আমাৰ ইডিজিটে কি কাম কৰিম ইডিজিটে কাম থাকিবতো বেলেগ দৰমহা দি তেখেতক আমি দৰমহা দিছিলোঁ তেখেতে জানে তাৰমানে কি জানে এতিয়া যিহেতু কথাটো মাষ্টৰনী পুতেকৰ কথা ওলাইছেতো মাষ্টৰনী পুতেকবিলাক এনেই ঠিকেই থাকে দেই অকণমান স্বভাৱত মানে সিহঁতৰ মানে জ্ঞানবিলাক ঠিকে পায় মানে হঠাৎ মানে অন্তিম আমি দাড়ি কমা লগাওঁ সেইটো দাড়ি কমা নলগাওঁতে অশ্লীল শব্দ ব্যৱহাৰ কৰি দিয়ে লগৰ লগ মানে ধৰক য'ত মানে অঁ মানে আপোনাক মই কেতিয়া অশ্লীল শব্দ ব্যৱহাৰ কৰিছোঁ বে কেলা আপুনি মাষ্টৰনী পুতেক হয় নেকি এই মানুহটোক বাৰে বাৰে চাওকে এই মানুহটোক বাৰে বাৰে মাষ্টৰনী ল'ৰা বুলি ভাবে কেলে হা বহুত বেছি নহয় মাষ্টৰনী আপুনি আপোনাৰ অবৈধ মাতৃও আছে নেকি ভাল কথা কৈছে এইটো ভাল কথা এটা কৈছে ভাল সঁচাকৈ দেখা মান এতিয়া তো মাষ্টৰনী পুতেকৰ যিখিনি গুণবিলাক দেই আমাৰ সেই ডেকাদা লগৰবিলাক মাষ্টৰনী পুতেকটো ডেকাদা কি ভাবে এটা কথা সোধে মাষ্টৰনী পুতেকবিলাকৰ ছোৱালীৰ প্ৰতি অলপ ইণ্টাৰেষ্টটো কম নেকি বহুত কম নে বেছি বেছি আচ্ছা বেছি ন মই কোৱা নাই নেকি 3টা এক্স লাগি কিনে মাষ্টৰনী পুতেক হয় আচ্ছা আচ্ছা কিমান হ'ব জোচ আপুনি এটা কথা ভাবক এই মাষ্টৰনী পুতেক ঠিক আছে এনে নাচাব ভয় লাগে আপোনাৰ এনে আপুনি এতিয়া ৰেপৰ্ট দিব মোৰ পেট ডাঙৰ হৈছে মাষ্টৰনী পুতেক বোলে ধৰক আমাৰ চাইন্সৰ যোনটো বংশবৃদ্ধি সেই ছাবজেক্টটো আমাক ক্লাছত নিশিকালে তো বোলে ঘৰত শিকায় নেকি প্ৰেক্টিকেল প্ৰেক্টিকেল হৈ যাব পাৰে চাগে ঘৰত নিশিকায় কিন্তু
এতিয়া কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যে মেম এইটো চেপ্টাৰটো কি কয় মানে ডেফিনেশ্যনখিনি কওক ওচৰতে বহি থাকে মানে মাষ্টৰনী পুতেকবোৰে ওচৰত বহি থকাতে শুনা পায় সেইটোৱে মানে সিহঁতে জানা হৈ যায় যে অঁ আচ্ছা এইটো কৰে তেওঁলোক আমাতকৈ এডভান্স আমাতকৈ এডভান্স কাৰণ ঘৰতে গম পাই যায় স্কুলত যাই কিনে তেওঁলোকে ছায়েন্সত 100ৰ 99টো তেওঁলোকে আনবই কাৰণ ৰিপ্ৰডাকশ্যনত যদি আপুনি এনচাৰ নকৰেই আপুনি মাৰ্কছ কেনেকৈ পাব তেওঁলোকে কেনেকৈ কৰে তেওঁলোকে যে 99 যে পায় তেওঁলোকে সেই 99 যে পায় তেওঁলোকে নিশ্চয় সেই বংশবৃদ্ধিৰ কুৱেশ্যনটো কৰিবই লাগিব কথা এটা কওঁতে মই 19 আমাক হ'লেই তেওঁলোকে নিশিকায় কিন্তু তেওঁলোকৰ চলি কেনেকৈ পাৰে মোক সেইটো মানে লাগে তেওঁলোকক চলি শিকায় শিকায় নে কি নাজানো আকৌ শিকায় কিন্তু। আমাকো এইটো মই চাওক দেখাই নিশিকায় নাজানো দেই এইবিলাক প্ৰেক্টিকেলটো দেখা পায়ে থাকে হ'ব পাৰে তো মই মানে কি সেইটো ৰাতি ৰাতি চবৰে ঘৰত চলে আমাৰ ঘৰত আছিলে দেই আমাৰ ঘৰত আছিলে আপোনাৰ ঘৰত মা দেউতাৰ ভাই ভনীৰ সম্পৰ্কৰ নিচিনা নহয় আমাৰ চাকা এইবিলাক বেয়া কথা হয় নাই এতিয়া এইবিলাক বেয়া কথা মানুহ এটা লিমিট থাকে আমাৰ লিমিট নাই দেই বয়সৰ কথা নক'ব আকৌ আমাৰ বয়স হ'ব পাৰে এতিয়া চাওক এতিয়া চিলাই মেলি চলিব হয় নাই বয়স হ'ব পাৰে যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে আমাৰ ইঞ্জিন চলি আছে হয় নাই নহয় কিছুমানৰ থাকে যে পাৱাৰ থাকে অঁ বস্তুটো নাথাকে অঁ সেইটো অঁ এইটো যে গম পাইছোঁ আপুনি যিটো কথা কৈছে পম অঁ এই আপোনাৰ এখন চিনেমাত যে কয় নহয় চেম্পুটো যে পাই যে এখন হ'ব আমি আৰু বেছি অশ্লীলৰ ফালে নাজানো তো আৰু আমি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি নহ'লে বহুত বেছি দেখি ভিডিঅ' ক'লে আমাৰ তেখেতক খং উঠি যাব খং উঠি যাব আৰু মোৰ জীয়াই ৰাখিব ইচ্ছা আছে ক'ৰবাত সপুৰে চপুৰে দিব মোৰ গাল চাল ফালি যাব হয় নাই তো এই টপিকটো ইয়াতে সমাপ্ত কৰক কিন্তু এটাই এই মই এটাই বেয়া লাগিল দিয়ক এৰে কিন্তু আমাৰ মকচুদ আলি আকৌ ক'ব নোৱাৰিলে সেইটো তেখেতে ভিডিঅ'ত আছে নিশ্চয় কিবা এটা লাইন তেখেতৰ মুখৰ পৰা জানিলে আমাৰ ভাল লাগে দালালবিলাকে নকয় নহয় আকৌ দালালৰ কথা নক'ব আপুনি এইটোত এতিয়া চাওক মোৰ লগ আছে মাষ্টৰনী পুতেক হয় সি কিন্তু মাষ্টৰনী পুতেক বুলি ক'ব নোৱাৰি তাক এই লুকাই লাভ নাই দিয়ক ইয়ে মাষ্টৰনী পুতেক মোৰ লগ হয় ই সৰুৰে একেলগে পঢ়া সি মোক ছায়েন্সৰ ক্লাছ কৰিব দিয়া নাছিল কিয় বা নাজানো সি এতিয়া ইয়াৰ ৰিজাল্ট দেখিছে নাই ৰিজাল্ট দেখোক চাওক ফাৰ্ষ্ট ডিভিজন চবতে ফাৰ্ষ্ট ডিভিজন ছায়েন্সততো আৰু ৰিপ্ৰডাকশ্যনটো ভালকৈ ঘৰতে পঢ়িল মই কৈছোঁ কি পঢ়িবি ৰিপ্ৰডাকশ্যন বাদ দে মোক এনেকুৱা কোৱা আছিল আপুনি মাল চাল খাই আহিছে নেকি নাই কথাবোৰ এংগেজি আছে নাই মই এনেকুৱাই কওঁ আচ্ছা অঁ মুখত লৈ আহিছে ন এইটোৱে মাষ্টৰনী এইয়া এইটো চাওক মাষ্টৰনী পুতেক এইটো ঠিক আছে মই বেছি নকওঁ দিয়ক তাৰমানে তেখেতে মানে এই বস্তুটো এডভান্স মই যে ক'লোঁ তেখেতে এডভান্স তাৰমানে আপুনি সেইটো পইণ্ট ভাবাই নাই তেখেতে অলৰেডি কৈ দিলে মানে কি আমি প্ৰেম কৰি এইটো কি কৰিম ভাবোঁ তেখেতে আকৌ কৰিলেও প্ৰেম কৰে এইটো মানে এডভান্স সেইটোৱে पहले इस्तेमाल करो फिर विश्वास करो মানিছোঁ দেই আমি সন্দেহ কৰিছিলোঁ বৰ্তমান হৈ গ'ল দেই ল'ৰাটো দেই মানে গুণখিনি মানিব লাগিব গোলাটো গুণখিনি সম্পূৰ্ণ আছে দেই যদি মাকে যদি মাষ্টৰনী হ'লে হয় পুৰা মাষ্টৰনী পুতেকে হয় আপুনি হয় নেকি কিয় মিছা কথা কৈছে বাৰু এইটো আমি নুসুধে দীঘলীয়া হৈ যাব তো আজি আমি ভিডিঅ'টি এইখিনি সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টি লাইক কৰক কমেণ্ট কৰক আৰু আপোনালোকৰ যদি ওচৰে মাষ্টৰনী পুতেক আছে তেওঁলোকৰ গুণবোৰ কমেণ্টত লিখক যিমান পাৰে কোন তেওঁলোক কেনেধৰণৰ ব্যৱহাৰ কৰি আছে ধৰক আমিও জানিব